স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আৰু মই টিউচন কৰিবলৈ ৰখি আছোঁ ছাত্ৰীজনী অহা নাই তো ছাৰটো পঢ়ি আছোঁ উপস্থিত আজি আমাৰ বৰপাঠাৰ মুখাপাৰাৰ কমলেশ্বৰ ৰায়ে নতুন গৃহ এটা স্থাপন কৰিছে সেই উদ্দেশ্যে আজিৰ তাৰিখত আমাৰ স্থানীয় ব্যক্তি মাননীয় শ্ৰীযুত কমল পাঠক ডাঙৰীয়াদেৱক এই দ্বাৰ মুকলি কৰি দিয়াৰ কাৰণে অনুৰোধ জনোৱা হ'ল আজি দ্বাৰ মুকলি কৰাৰ কাৰণে ভকত আৰু ইয়াত অলপ পিছতে আগত পঢ়া আৰম্ভ হৈ যাব আৰু এই ভাইটিজনৰ আজি বাৰ্থডেৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবোৰ যাতে ভালে ভালে পাৰ হয় তাৰে কামনা কৰিছোঁ আজি কেনেকুৱা অনুভৱ আজি ভাল লাগিছে একগুলি দুই স্বীকাৰ কৰিছে এইফালে সৰু লৈছে আৰু এইফালে তোমাৰ জন্মদিন একদম মজা না আৰু এইফালে ভাত চাত ৰান্ধি আছে আবু ৰান্ধি আছে মই ৰান্ধি আছো চাৰি পাঁচ মাহ বিৰতিৰ পিছত আজি এনেকে নাম ধৰি আছো কেনেকুৱা লাগিছে জেঠা বহুত বঢ়িয়া লাগিছে বৰ বঢ়িয়া হৈছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এতিয়া আমাৰ নাম সমাপ্ত হৈ গ'ল শ্ৰীকৃষ্ণৰ অভয় চৰণ চিন্তে হৰি বল হৰি বল হৰি বল আৰু এইভাগে সকলোৱে ভাত খাই আছে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ এনেকৈ